মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোলৈকে মৰম আৰু শুভেচ্ছা জনাই মই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তোমালোকৰ প্ৰথম পাঠ ধনৰ ব্যৱহাৰ এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আগবঢ়াবলৈ লৈছোঁ। প্ৰশ্ন উত্তৰসমূহ যদি তোমালোকৰ ভিডিঅ'ৰ পৰা লিখিবলৈ অসুবিধা হয় তোমালোকে PDF ডাউনলোড কৰি ল'ব পাৰিবা। ডাউনলোড লিংকটো তোমালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত চালেই পাবা। এতিয়া মই এফালৰ পৰা প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ বাবে পাঠ কৰি যাবলৈ লৈছোঁ। প্ৰথমতে অতি চমু প্ৰশ্নৰ 1 নম্বৰ, কৃপণ লোকৰ দুই ধৰ্ম কি কি? উত্তৰ, কৃপণ লোকৰ দুই ধৰ্ম হৈছে লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা। 2 নম্বৰ, অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি? উত্তৰ, আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ। 3, দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? উত্তৰ, অলপ উপাৰ্জন কৰি বেছি খৰচ কৰাই দৰিদ্ৰ হোৱাৰ চিন। 4, মানুহৰ ঋণ কেতিয়া হয়? উত্তৰ, আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। 5, কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা? উত্তৰ, খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা, সি গম নোপোৱাকৈ মানুহৰ অনিষ্ট কৰে। খ, চমু প্ৰশ্নৰ 1 নম্বৰ, ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি? উত্তৰ, ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ এনেধৰণৰ। প্ৰথমতে ধনেৰে সুখ সম্পদৰ আহিলা পাতি গোটাই ল'ব পাৰি। খাবলৈ ভাল বস্তু, পিন্ধিবলৈ ভাল কাপোৰ, থাকিবলৈ ভাল ঘৰ আদিৰ উপৰিও সাংসাৰিক সুখৰ আন আহিলাসমূহ গোটাই উপভোগ কৰিব পাৰি। দ্বিতীয়তে ধনেৰে আনৰ উপকাৰ সাধিব পাৰি। দুখীয়া দৰিদ্ৰক ভাত কাপোৰৰ যোগান ধৰি, কোনোবা বিপদত পৰিলে ধনেৰে সহায় কৰি আৰু বিদ্যালয় চিকিৎসালয় আদি স্থাপন কৰি আনৰ উপকাৰ কৰিব পাৰি। 2, কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে? উত্তৰ, কৃপণ লোকৰ বিবেচনাত ধনৰ মূল্য বেছি আৰু কামৰ মূল্য কম। তেওঁলোকৰ মনত নিজৰ ল'ৰা তিৰোতাও ধনতকৈ হীন। তেওঁলোকে খৰচৰ ভয়ত বা খৰচ কৰিব নোৱাৰি ধন সাঁচি থয়। কোনো সৎ কৰ্মতো ধন খৰচ কৰাত তেওঁলোকৰ মনে বাধা দিয়ে। তেনেধৰণৰ মানসিকতাৰ বাবেই কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে সহিব নোৱাৰে। 3, লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে? উত্তৰ, লেখকৰ মতে মানুহৰ সজ আৰু অসজ দুয়োটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে। কিয়নো অলপ অচৰপ ধন খৰচ নকৰিলে মানুহে সজ অসজ কোনো বৃত্তিকেই চৰিতাৰ্থ কৰিব নোৱাৰে। আনৰ উপকাৰ কৰি সজ বৃত্তিৰ কৰ্ষণ কৰিবলৈও মানুহক ধন লাগে আৰু নিজৰ অহংকাৰ, লোভ আদি অসৎ বৃত্তিৰ চৰিতাৰ্থ কৰিবলৈও মানুহে ধন ভাঙিব লাগে। 4, কি দুটা কাৰণত মানুহে কৃপণালি কৰে? উত্তৰ, লেখকে দুটা কাৰণত মানুহে কৃপণালি কৰে বুলি উল্লেখ কৰিছে। প্ৰথমতে, কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে। দ্বিতীয়তে, কিছুমানে সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ মনেৰে কৃপণালি কৰে। 5, কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা। উত্তৰ, কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা দুটা পাৰ্থক্য এনেধৰণৰ। কৃপণৰ হাত বৰ টান, তেওঁলোকে কোনো কাৰণতে ধন খৰচ কৰিবলৈ নিবিচাৰে। আনহাতে ধোঁৱাখুলীয়াই উচমুচ নিবিচাৰি যধে মধে খৰচ কৰে। কৃপণে যিহেতু সঞ্চয় কৰি ৰাখে সেয়ে তেওঁলোক ভৱিষ্যতে দৰিদ্ৰ হোৱাৰ সকাম নাথাকে। আনহাতে ধোঁৱাখুলীয়াই ভৱিষ্যত চিন্তা নকৰি যধে মধে খৰচ কৰা বাবে এদিন দৰিদ্ৰ হৈ আনৰ ওচৰত হাত পাতিবলগীয়া হয়। গ, দীঘল প্ৰশ্ন দিছে, 4 বা 5 নম্বৰকৈ থাকে এইবোৰত। 1 নম্বৰ, অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা। উত্তৰ, অশিক্ষিত সামান্য মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কৰ্ম বা মহৎ লোকৰ কৰ্ম। তেওঁলোকে ধনী মানুহক ঈশ্বৰ যেন দেখে। অশিক্ষিত দুখীয়া লোকে ধুমধামকৈ খৰচ কৰা দেখিলে বিস্ময় মানে আৰু তেনেকৈ খৰচ কৰা লোকক বৰ লোক বুলি ভাবে। ধন ঘটা উপায় বা ধনৰ উৎস যিয়েই নহওক তেওঁলোকে সেইবোৰ বিচাৰ কৰিব নাজানে। চোৰেও চুৰ কৰা ধন খৰচ কৰি তেওঁলোকৰ চকুত চমক লগাব পাৰে। তেওঁলোকে ধনী লোকৰ অত্যাচাৰক প্ৰতাপ,
কুকৰ্মক ধেমালি আৰু মাৰ্কিলক আদৰ বুলি গণ্য কৰে। তেওঁলোকৰ যিহেতু ভাল বেয়া বোধ নাই, মান অপমানৰ জ্ঞান নাই, সেয়ে ধন খৰচ কৰিব পৰা লোক মানেই তেওঁলোকে প্ৰতাপী, শক্তিশালী আৰু গণ্যমান্য লোক বুলি বিবেচনা কৰে। 2. অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা। উত্তৰ: অসজ বৃত্তিধাৰী কৃপণ লোকে সদায় নিজৰ আচল অৱস্থাটো ঢাকি ৰাখি বাহিৰত অতি খৰচী আদ্যৱন্তৰ পৰিচয় দিব বিচাৰে। তেনে লোকৰ অসজ বৃত্তিবোৰক আনৰ খৰচত সন্তুষ্ট কৰিবলৈ বিচাৰে। ভাল বস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ, কিন্তু নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত এখন আঞ্জাৰে ভাত খায়, অথচ আনৰ ঘৰত 5খন বিচাৰে। নিজৰ কামত খোজকাঢ়ি বাটকুৰি বায়, অথচ আনৰ কামত বাহন নহ'লে এখোজো নলৰে। মুঠতে লোকৰ ওপৰত পালে তেনে লোকে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচে চলিবলগীয়া হ'লে বেয়াৰো বেয়াটোহে বাছে। খাৱন পিন্ধন সম্পৰ্কত এই শ্ৰেণীৰ মানুহৰ মুখত সদায় ডাংকোপ মৰা কথা। নিজৰ আচল অৱস্থা সদৰি হ'বলৈ নিদি আনৰ ঘৰত দম্ভালি মাৰিবলৈ নেৰে। ঘৰত লাগিলে খাৰণীৰেই ভাত খাওক, কিন্তু আনৰ আগত মাছে মঙহে বা ঘিউৰে খোৱা বুলিহে দম্ভালি মাৰে। মুঠতে এই শ্ৰেণীৰ কৃপণৰ বাজৰ ফাল বিতোপন, কিন্তু ভিতৰৰ ফাল অতি কুণ্ঠজ। বাজত বৰচুৰীয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ, এই ফকৰাটো তেনে লোকৰ ক্ষেত্ৰত ভালকৈ খাটে। 3. মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা। উত্তৰ: মানুহে আয় চাইহে ব্যয় কৰা উচিত। অলপ আয় বা উপাৰ্জন কৰি অধিক খৰচ কৰিবলৈ গ'লে মানুহ দৰিদ্ৰ হয়, আৰু দৰিদ্ৰ হ'লে ঋণ ল'ব লগা হয়। ঋণক মানুহে পাপৰ লগত তুলনা কৰে, কিয়নো পপীয়া মানুহে সমাজত যিদৰে লাঞ্ছনা ভোগ কৰে, ঋণীসকলেও একেদৰেই লাঞ্ছনা ভোগ কৰিব লগা হয়। পপীয়া মানুহৰ দৰে ঋণী মানুহেও সমাজত গৰিহণা খায়, মান মৰ্যাদা হেৰুৱায়, আৰু সিহঁতৰ মনৰ সুখ শান্তি নাইকিয়া হয়। ঋণ ব্যাধি সদৃশ। ব্যাধিয়ে মানুহৰ তেজ মাংস ক্ষয় কৰে, ঋণে অৱস্থা ক্ষয় কৰে। ঋণ লৈ পৰিশোধ কৰিব নোৱাৰা অৱস্থাই মানুহক তিল তিলকৈ মানসিকভাৱে হত্যা কৰে। পাপ কৰি মানুহে যিদৰে অনুশোচনাত দগ্ধ হ'বলগীয়া হয়, ঋণী মানুহেও অনুশোচনাত দগ্ধ হ'বলগীয়া হয়। সেয়ে ধনৰ ব্যৱহাৰ পাঠটিত লেখকে ঋণক পাপৰ লগত তুলনা কৰিছে। 4. লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্পৰ্কে আলোচনা কৰা। উত্তৰ: ধনৰ ব্যৱহাৰ পাঠটিত লেখক সত্যনাথ বৰাই প্ৰথমে কৃপণ লোকৰ সংজ্ঞা এনেদৰে দিছে: পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণ কথাত কৃপণ বোলে। কৃপণক নিৰ্ধনীও বুলিব পাৰি, কিয়নো তেওঁলোকে ধন থাকিও ধনৰ কাৰ্য নকৰে। কৃপণৰ ধন কোনো ভাল কামত বা পৰোপকাৰত নালাগে। ভোগৰ নিমিত্তে ধন, এই কথা কৃপণে নুবুজে। লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা, এই দুটাৰ বাদে আন কামত ধন ভঙা কৃপণৰ ধৰ্ম নহয়। কৃপণৰ বিবেচনাত উত্তম ভোজন খক, উত্তম পিন্ধন গপ, আৰু দান দক্ষিণা ধনৰ অপব্যয় মাথোন। কৃপণৰ মানত নিজৰ ল'ৰা তিৰোতাও ধনতকৈ হীন। তেওঁলোকে নিজে যেনেকৈ খৰচৰ ভয়ত ধন বান্ধি থৈ দুখ ভোগ কৰে, একেদৰেই ল'ৰা ছোৱালীকো খাৱন পিন্ধনত দুখ দিয়ে। কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ আৰু কামৰ মূল্য কম। সেয়ে সিহঁতে কোনো ভাল কামত বা ডাঙৰ কামত ধন দিবলৈ ৰাজি নহয়। মুঠতে ক'ব পাৰি, যি লোকে ধন থাকিও নিজৰ সুখ সম্ভোগৰ বাবে আৰু আনৰ বিপদ আপদত সহায়ৰ বাবে বা পৰোপকাৰৰ নিমিত্তে ধন খৰচ নকৰে, সেইসকলেই কৃপণ। সেয়ে লেখকে কৈছে যে কৃপণৰ ধন ধন নহয়, লৰাই উমলা খোলাকটি। 5 নম্বৰ, ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। ব্যাখ্যা কৰা। উত্তৰ: ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। এই বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ধনৰ ব্যৱহাৰ পাঠটিৰ পৰা অনা হৈছে। কিহৰ পৰা মানুহৰ কৃপণালী জন্মে তাক সঠিককৈ কোৱা টান। কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালী কৰে, আৰু কিছুমানে সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ মনেৰে কৃপণালী কৰে। আৰু এক শ্ৰেণীৰ কৃপণ আছে, সিহঁতে কেৱল ধনৰ নিমিত্তেই ধন গোটায়, আন একো সিহঁতৰ অভিপ্ৰায় নাই।
ধনৰ পৰিমাণ বাঢ়িলে সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ে। ধনৰ নামত সিহঁত উদ্দাউল হয়। ধনৰ আন ব্যৱহাৰ সিহঁতে নাজানে। ধন চকুৰে চাই থকাই সিহঁতৰ পৰম সুখ। গতিকে সিহঁতৰ মানত ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। ছাত্ৰ ছাত্ৰীসকল, মই ইয়াত কেইটামান আৰু উপৰঞ্চি প্ৰশ্ন উত্তৰ তোমালোকলৈ আগবঢ়াইছোঁ। এইকেইটাও অতি গুৰুত্বপূৰ্ণ। তাৰে প্ৰথমটো হৈছে, কিহে কৃপণ লোক আৰু ধোঁৱাখুলীয়া লোকৰ স্বৰূপ বুজাত সহায় কৰে? উত্তৰ, ধনৰ ব্যৱহাৰে কৃপণ লোক আৰু ধোঁৱাখুলীয়া লোকৰ স্বৰূপ বুজাত সহায় কৰে। 2. ধনৰ ব্যৱহাৰ শীৰ্ষক পাঠটি ক'ৰ পৰা লোৱা হৈছে? উত্তৰ, ধনৰ ব্যৱহাৰ শীৰ্ষক পাঠটি সত্যনাথ বৰাৰ সাৰথি নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। 3. অসমীয়া সাহিত্যত সত্যনাথ বৰাৰ ৰচনাসমূহ কাৰ লগত তুলনা কৰা হয়? উত্তৰ, অসমীয়া সাহিত্যত সত্যনাথ বৰাৰ ৰচনাসমূহ বেকন আৰু ছেমুৱেল স্মাইলছৰ প্ৰবন্ধৰ সৈতে তুলনা কৰা হয়। 4. অষ্টম দৰিদ্ৰৰ অৰ্থ কি? উত্তৰ, অষ্টম দৰিদ্ৰৰ অৰ্থ হৈছে অতি দুখীয়া। 5. কোন দুবিধ লোকে দৰাচলতে ধনৰ সঠিক ব্যৱহাৰ নাজানে? উত্তৰ, কৃপণ আৰু ধোঁৱাখুলীয়া এই দুবিধ লোকে ধনৰ সঠিক ব্যৱহাৰ নাজানে। 6 নম্বৰ, ঋণক ব্যাধিৰ লগত ৰিজোৱাৰ কাৰণ কি? উত্তৰ, ঋণক ব্যাধিৰ লগত ৰিজাব পাৰি, কাৰণ ব্যাধিৰ লগত ঋণৰ বহুত মিল আছে। ব্যাধিয়ে মানুহৰ তেজ মাংস ক্ষয় কৰে, ঋণে অৱস্থা ক্ষয় কৰে, অৰ্থাৎ ক্ৰমান্বয়ে অৱস্থাহীন কৰি নিয়ে। ব্যাধি এবাৰ হ'লে গুচাবলৈ টান, ঋণো এবাৰ হ'লে গুচাবলৈ টান। ব্যাধি অনুক্ৰমে বাঢ়ি যায়, ঋণো অনুক্ৰমে বাঢ়ি যায়। ব্যাধি থাকিলে শৰীৰৰ উদ্গতি নহয়, ঋণ থাকিলে অৱস্থাৰ উদ্গতি নহয়। এনেবোৰ কাৰণতে ঋণক ব্যাধিৰ লগত ৰিজাব পাৰি। 7. মানুহ চহকী বা দুখীয়া হোৱাৰ কাৰণ কি বুলি লেখকে কৈছে? লেখকে কোৱা মতে আৰ্জনৰ কম বেছিত মানুহ চহকী বা দুখীয়া নহয়, ধনৰ সজ বা অসজ ব্যৱহাৰৰ পৰাহে হয়। এতিয়া মই বিগত বৰ্ষসমূহত তোমালোকৰ চূড়ান্ত পৰীক্ষাত অহা কেইটামান প্ৰশ্ন, যিকেইটা ইতিমধ্যে সন্নিৱিষ্ট কৰা নাই, তাৰ কেইটামান প্ৰশ্ন উত্তৰ তোমালোকলৈ আগবঢ়াইছোঁ। তাৰ 1 নম্বৰটো হৈছে, সত্যনাথ বৰাৰ আকাশ ৰহস্য কি বিষয়ক গ্ৰন্থ? উত্তৰ, সত্যনাথ বৰাৰ আকাশ ৰহস্য অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থ। 2. সত্যনাথ বৰাৰ প্ৰথম গ্ৰন্থখনৰ নাম কি? সত্যনাথ বৰাৰ প্ৰথম গ্ৰন্থখনৰ নাম গীতাৱলী। 3. বহল ব্যাকৰণ কাৰ ৰচনা? উত্তৰ, বহল ব্যাকৰণ সত্যনাথ বৰাৰ ৰচনা। 4. সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথিৰ নাম লিখা। উত্তৰ, সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথিৰ নাম হৈছে সাৰথি। 5. ধনৰ ব্যৱহাৰ পাঠটিৰ ৰচক কোন আৰু ক'ৰ পৰা লোৱা হৈছে? উত্তৰ, ধনৰ ব্যৱহাৰ পাঠটিৰ ৰচক সত্যনাথ বৰা। পাঠটি তেওঁৰ সাৰথি পুথিৰ পৰা লোৱা হৈছে। 6. সত্যনাথ বৰাৰ একমাত্ৰ গীতৰ পুথিখনৰ নাম কি? উত্তৰ, সত্যনাথ বৰাৰ একমাত্ৰ গীতৰ পুথিখনৰ নাম গীতাৱলী। 7. আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ। পাঠৰ আধাৰত ব্যাখ্যা কৰা। উত্তৰ, আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ। এই বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰাই লিখা ধনৰ ব্যৱহাৰ নামৰ পাঠটিৰ পৰা অনা হৈছে। ধনেই মানুহৰ সুখ দুখৰ মূল কাৰণ। ধনৰ সঠিক ব্যৱহাৰ নাজানিলে মানুহে জীৱনত নানা অথন্তৰ ভুগিবলগীয়া হয়। আয় চাইহে মানুহে ব্যয় কৰা উচিত। আয়ৰ তুলনাত ব্যয় বা খৰচ অধিক হ'লে মানুহ দৰিদ্ৰ হয়। দৰিদ্ৰ হ'লেই ঋণ ল'ব লগা হয়। ঋণ ব্যাধি সদৃশ। ই ক্ৰমান্বয়ে বাঢ়ি যায় আৰু অৱস্থাৰ উদ্গতি হ'বলৈ নিদিয়ে। সেয়ে মানুহে আয় অনুপাতে খৰচৰ সীমা নিৰ্ধাৰণ কৰি ল'ব লাগে। আয় কমিলে খৰচো কমাই আনিব লাগে। ধন থকা সময়ত ধোঁৱাখুলীয়া স্বভাৱৰ নহৈ ভৱিষ্যতৰ বাবে চিন্তা কৰিব লাগে আৰু আয়ৰ 4ভাগৰ 1ভাগ সাঁচি ৰাখিব লাগে। আয় চাই ব্যয় কৰিব নজনাৰ বাবে সৰহ উপাৰ্জনকাৰীয়েও ঋণৰ বোজা ল'ব লগা হয় আৰু অলপ আৰ্জনকাৰীও ধনৱন্ত হোৱাৰ দৃষ্টান্ত আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ধনৰ ব্যৱহাৰ পাঠটিৰ প্ৰশ্ন উত্তৰ আছিল ইমানেই। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক আৰু শ্বেয়াৰ কৰিবা বুলি আশা কৰিলোঁ। আৰু লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলোঁ। পুনৰ পিছৰ পাঠটোৰ ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিম। ধন্যবাদ।